আসসালামু আলাইকুম এভৰিৱান। মই মাহৰিন ৰামাই মাহৰিন ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আফচানাৰ দৰা ঘৰখনলৈ যাওঁ, বিয়াৰ খা খবৰ লৈ আহোঁ। আমি যাওঁতে গাঁৱৰ ভিতৰৰ ৰাস্তাইদি গৈছিলোঁ। ঘৰ আচলতে পুৰণি গুদামত। ভিতৰৰ ৰাস্তাটো ইমানেই ধুনীয়া। আমি আহি পাই গ'লোহি আৰু ইয়াতো মানে বিয়াৰ প্ৰিপেৰেশ্যন পূৰা চলি আছে। খেলি মেলি হৈ আছে অৱশ্যে, বিয়াৰ কাম চলি আছে। অঁ, আল্লাই ঘৰত ভালে আছোঁ। বিয়া পূৰা ব্যস্ত। এইফালে কাম লাগি আছে বিয়াৰ ন? বিয়াৰ কাম। অঁ অঁ অঁ, বহিনে ৰুমটো চাই ন, ৰুম এটা বনাইছে বোলে। কইনাৰ ৰুম এইটো হ'ব ন? এইটো কইনাৰ ৰুম। এইটো হ'ব কইনাৰ ৰুম। বাথৰুম ঠিকে আছে, ধুনীয়া হৈছে, টাইলছ আছে। বাথৰুমটো আহল বহল হৈছে, ভাল। চিজিল হৈছেগৈ আৰু অকণমান এইকণ হ'বগৈ আৰু। অঁ অঁ, হৈ যাব। এই অঁ অঁ, কোনখিনিলৈকে মাতি আপোনালোকৰ এইফালে? আমাৰ মানে এনেই সীমাটো ইয়ালৈকে, এইখিনিলৈকে এই বস্তুটো আধা মানে দীঘলকৈ আমাৰ ভাগত পৰিব মানে পচাই দিব লাগিব। এইটো মানে খাবা নে ৰঙালাও ৰুলে? খাই কত ৰোজা মাহত মানুহে নিলেও হয় নেকি? খেতি কৰিলে? ঘৰৰ পৰা বস্তু আনি গুচিছোঁ। বেঙেনা লগালে? বেঙেনা ঘৰৰ সঁচ। অঁ, বেঙেনা ঘৰৰ সঁচ। এই নেমু মোৰ ঘৰৰ 12 মাহ লাগে যে, কাজি নেমু। অঁ, এয়া লগালে, ডাল লৈ আহিছিলে, ঘৰৰ পৰা লৈ আহিছিলে মানে। সেইফালে বেঙেনা লাগিছে দেই। এসাঁজ খালেও। বিলাহী নতুন ঘৰলৈ এয়া বিলাহী ৰুলেই। এইয়া বিলাহী লাগিলে। এইখিনি গোটেইখিনি ফুলনি আছিলে, এতিয়া বিয়াত লাগিব যে, এতিয়া ফুলবোৰ টানি লৈ গুচি গ'ল। ঘৰৰ পৰা নাই বস্তু। অঁ অঁ, এতিয়া আৰু ফুল চুলখিনি আফচানে ঠিক ঠাক কৰি ল'বহি আৰু। এইটো ফুল চোৱাহি কিমান ধুনীয়া, মই ঘৰৰ পৰা লৈ আহিছোঁ। মোৰ ঘৰৰ মানুহে চবেই নিলে ডাল। অঁ অঁ, চবেই নিলে। এতিয়া জেগা ইয়াৰ পৰা বদলাই দিলোঁ যে, ডাল এটা হ'লে আমাকো দিব। ফুলপাহ চোৱা কিমান মৰম লাগে, ইমান ডাঙৰ হয়। এইজোপা ফুল নেকি বাৰু? অঁ, ইমান ডাঙৰ ফুল হয়। মই মৰমতে এটা উঠাই থৈ দিছোঁ। অঁ, ইয়াৰ ডাল হয় নেকি? ডালৰ পৰা হয়। ডাল এটা দিব নেকি বাৰু? ইমান ডাঙৰ ডাঙৰ ফুল হয়। ডাল এটা লৈ যাম তেতিয়াহ'লে দেই। কলি ওলাইচোন, চাইচোন, লৈ যাব পাৰিবা। কলি নাই এইফালে। অঁ অঁ অঁ, চাবচোন ডাল তাৰমানে হেৰি তগৰী আমাৰ বিৰাট ভাল পায়। এয়াই ঘৰৰ পৰা আনো গোটেই। এইটো মই গোটাই দিওঁ, তাই যতন লয় তাৰমানে। অজল তালৈকে মাতি ন? চব চিজিল কৰি গ'ল আৰু ন? অঁ অঁ, ঠিকেই আছে। অঁ, তাৰপৰা এইটো লগত তোমাৰ যি মন যায়, আচাৰ মজা বা অন্য বস্তু যি মন যায় আৰু ঠিকেই আছে ন? এইবোৰ ইয়াত ঠিক কৰি থৈ গ'ল। বেচিনটো এইফালে আছে। অঁ, বাই ভনীৰ নিচিনা দুয়োগৰাকী কৰি আছে আৰু। নিদিয়ে ন? ভালে কৰিছে দিয়ক। এয়া দৰা ঘৰৰ পৰা যিখিনি গিফ্ট দিব কইনাক মোক দেখুৱাবলৈ লৈছে। আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু এইটো ছাৰপ্ৰাইজ দেই, বিয়াৰ দিনাখনে দেখাম। এয়া হালধি আৰু মেহেন্দিৰ ডিছ দুখনহে আপোনালোকক মই দেখাই দিছোঁ। অঁ, আজিকালি নিয়ম এয়া হ'ল। আজিকালি হালধি ধুনীয়াকৈ সজাই থোৱা আছে আৰু এইটো মেহেন্দি। অঁ, দৰাৰ বাপেক পূৰা ব্যস্ত হৈ আছে। ক'ত যায়? বজাৰ। সেইফালে মাছ ভজা হৈ আছে বিয়াৰ ঘৰত, আৰু মই এটা স্পেচিয়েল বস্তু খাওঁ। অঁ অঁ, লৈছোঁ। খাৰ তৰকাৰী বনাইছে বোলে আজি। এই খাৰ অকণ খাই যাওঁ। বৰ ভাল পাওঁ খাৰ খাই। বৰ ধুনীয়া হৈছে খাৰ দেই। কোনে বনাইছে? জৰিনা বাই বুলিয়ে ক'ম ন? জৰিনা বাই বনাই আছে। চাওঁ, মুখখন দেখাই দিয়ক। বঢ়িয়া হৈছে। ৰিয়েলি বহুত ধুনীয়া হৈছে খাৰখিনি। খাৰ তৰকাৰী বিৰাটেই ভাল লাগিছে দেই। যাওঁ, বিয়াতে লগ পাম। যাওঁ। বিয়া ঘৰত আকৌ লগ পাম আকৌ। যদি ভালে থাকে। আৰু এতিয়া আমি অকণমান বাবুল মামাহঁতৰ ঘৰত সোমাই যাওঁ। এইডোখৰ জেগাকে নৰালি মোৰ নকয় জানো?
নালাগে খবৰ নিদিয়াকৈ আহি গ'লোঁ খবৰ নিদিয়াকৈ আহিলেহে ভাল লাগে নিজৰ মানুহৰ ফালে খবৰ নিদিয়াকৈ আহিলে ভাল লাগে ফোন এবাৰ ৰিচিভ নকৰিলে একদম বাপৰে গালিৰ বৰ্ষাত হৈ যায় বাবুল মাক বিয়াত লগ পাম একেবাৰে আৰু যাব আমাৰ ফালে ঈদত এপাক মাৰিব আৰু বিয়াত একেবাৰে আফচানাৰ বিয়াত যাম দেই সেইতে যাবা গমাৰি বিয়াত যাবাচোন বাৰু আহিছোঁ দেই কিয় কাটি দিম কিয় আকৌ যাওঁ দেই পাপু মাহুদ আমি যাওঁ বিয়াত আলেগত লগ পাম দুইখন বিয়াতে যাব নহয় আৰু দুইখন বিয়াতে অঁ আহিছোঁ দেই গোটেই ঘৰখন ঠিক আছে গোটেই ঘৰখনৰ দাদা তই এতিয়া অকণমান শ্বপিং কৰিবলৈ সোমাইছোঁ দাদাক কৈছোঁ ভাল চাই চাৰ্ট এটা দি দিয়ক চাই দিয়ক দাদা কি বুলি কৈছিলে ডেকা বনাই দিম হৈ গ'ল ন টাউনৰ পৰা আহি পাই গ'লোঁ দাদা আৰু এতিয়া লৈ যাওঁ দেখাই নাই এইকেইটা এয়া মোক দেখা নাই বেটি যান তত মোক দেখা নাছিল বিয়াৰ আলহী আহি গ'ল আৰু এয়া ডিব্ৰুগড় আৰু লখিমপুৰৰ দুগৰাকী পেহীয়েক মানে কইনাৰ পেহীয়েক মোৰ আচলতে ননদ এয়া আহি পাই আহি গ'ল আমাৰ বিয়া খাবলৈ অঁ সঁচাকৈ অকণমান ওখ হৈ গ'ল মোমাইকতকৈ ভাগিনীয়েক ওখ হৈ গ'ল আহা অঁ পেহীয়েকৰ গিফ্ট ভাল লাগিছে কিয় আকৌ এই ধুনীয়া লাগিছে সৰু ডায়মণ্ড বুলি কোৱা বা ইমান ভাল লাগিছে মামণিয়ে ডায়মণ্ডৰ ইয়াত দিছে ৰিং দিছে মামণি পেহী কাণফুলি পেহীয়েক ভালকৈ দিছে এয়া ডায়মণ্ডৰ কাণফুলি এযোৰ কাণৰ লুটিটো দুজনী পেহীয়েকে এজনী আৰু ধুনীয়া ডায়মণ্ডৰ ধুনীয়া আঙুঠি অঁ ভাল লাগিছে আৰু এইখিনিতে মই আজিৰ ভিডিঅ'টো সামৰিছোঁ মোৰ নেক্সট ভিডিঅ'ত মই বিয়াখন সম্পূৰ্ণ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম প্লিজ মোৰ ভিডিঅ'বোৰ চাই যাব এতিয়া আজিলৈ আহোঁ ধন্যবাদ